হাউ টু বুক জিঅ' ফোন কেনেকৈ বুক কৰিব। জিঅ' আগবঢ়াইছে এটা অতি কম মূল্যৰ স্মাৰ্টফোন। এই ফোনটোৰ বুকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 24 আগষ্টৰ পৰা। আৰু এই ফোনটো প্ৰথমতে যিসকল ব্যক্তিয়ে বুক কৰিব তেওঁলোকে এই ফোনটো সহজতে লাভ কৰিব পাৰিব। সেইবাবে কোম্পানীটোৱে তেখেতসকলৰ নিজা ৱেবছাইটত সকলো প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। যদিও 24 আগষ্টলৈ বহুদিন বাকী আছে, তথাপি কোম্পানীটোৰ ৱেবছাইটত কিপ মি পষ্টেডৰ জৰিয়তে স্মাৰ্টফোনটোৰ আপডেট আৰম্ভ কৰি দিছে। মই আপোনাক জনাই আছোঁ এই ফোনটো কেনেকৈ আপুনি বুক কৰিব পাৰিব। মনোযোগ দি শুনিব। প্ৰথমতে আপুনি যাব লাগিব www.jio.com। এই ব্ৰাউজাৰটো খোলাৰ পিছত আপুনি দেখা পাব কিপ মি পষ্টেড আৰু তাত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি আন এটা পৃষ্ঠালৈ যাব পাৰিব। এই পৃষ্ঠাটোৰ তলফালে ফটোৰ দৰে দেখা পাব। সেই পৃষ্ঠাটোত আচলতে আপোনাৰ নাম ঠিকনা লিখা বা এড্ৰেছ লিখাৰ বাবে দিয়া হৈছে। ইয়াত সকলো এড্ৰেছ আপোনাৰ ইমেইল ফোন নম্বৰ সকলো দিব লাগিব, সকলো তথ্য লিখি দিব লাগিব। তাৰপিছত আৰু এবাৰ ক্লিক কৰিলে নতুন পৃষ্ঠা এটা খোল খাব। সেই পৃষ্ঠাটোৰ শেষৰ ফালে এটা ছাবমিটেড বুটাম বুলি দেখা পাব, তাত আপুনি ক্লিক কৰিব লাগিব। আৰু ইয়াৰ পিছতে আপুনি যিটো পৃষ্ঠা খোল খাব সেই পৃষ্ঠাটোৰ তলফালে আপুনি এটা মেছেজ পাব য'ত লিখা থাকিব থেংক ইউ। আৰু তেতিয়া আপুনি লগে লগে বুজিব পাৰিব যে আপোনাৰ ফোন বুকিং হৈ গ'ল। আৰু আগলৈ এনেকুৱা ভিডিঅ' বা নতুন আপডেট পাবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তলত লিখা ৰঙা ৰঙেৰে লিখা ছাবস্ক্ৰাইব বুটামটো দবাই মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।